खुलुमबाय स्टुडियो आं रबन बसुमतारी तामुलपुरनि कुमारी खाथियाव इउ पिपल दोलोनि मावसुमाफोरनि मोनसे जथुमा खुंफुंदों। बे इउ पिपल दोलोनि जथुमा हाबाफारियाव इउ पिपलनि आफादगिरि प्रमद बर'आ बाहागो लानानै खौरांगिरिनि गेजेरजों माखासे बाथ्रा फोरमायथिदों। बिथां प्रमद बर'आ बुंथिदों दि वीसीडीसी सिस्टेमा थागोन। 6थि संबिजिराव वीसीडीसीखौ दिखांनाय जानाय नङा। वीसीडीसीखौ सिस्टेमेटिक खालामनाय जागोन। वीसीडीसी थागोनखायनो वीसीडीसी अफिस खालामनाय जादों। वीसीडीसी थागोनखायनो वीसीडीसी सेक्रेटारिनि थिसनथाइ बिलाइ गथायनाय जादों। वीसीडीसीआ बड'लेण्डआवल' नङा गासै 6थि फारिलाइयावनो थागोन होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ। 6 শিডিউলত ভিচিডিসি কেতিয়াও উঠাব নোৱাৰে আৰু হিটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপথে পৰিচালনা কৰা হ'ব। কোনো 6 শিডিউলত কেতিয়াও ভিচিডিসি উঠি নাযায়। ভিচিডিসিটো সিস্টেমেটিক কৰা হ'ব। आरोबाव बिथां प्रमद बर'आ बुंथिबावदों दि वीसीडीसीखौ दिखांनायनि बाथ्रा नङा। वीसीडीसीखौ एक्टिभ खालामनांगौ, फ्री एन्ड फेयार खालामनांगौ, ट्रेनिं होनांगौ आरो सुबुंफोरा मोजां खामानि मावनांगौ होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ। बेनि अनगायैबो बिथां प्रमद बर'आ वीसीडीसीआ सोरबा हारिनि मुवा नङा। वीसीडीसीआ सोरबा सुबुं माहारिनि थाखाय नङा आरो संबिजिरनि 125थि सोदांनायनि उनावसो वीसीडीसीआव बिसायख'थि जागोन होनना बाथ्रा बुंथिदों बिथां प्रमद बर'आ। दानिया फैदो बिथां प्रमद बर'नि आबुं बाथ्राखौ जों खोनासंनानै लानि। ভিচিডিসি সিস্টেমটো থাকিব। ইটো তেখেতসকলে হিটো যিটো কৈছে ইটো হ'লে ভুল কথা কৈছে, কাৰণ 6 শিডিউলত ভিচিডিসি কেতিয়াও উঠাব নোৱাৰে আৰু হিটো মানুহবিলাকক ভুল কথা কৈ পেলাই বিপথে পৰিচালনা কৰা হ'ব। কোনো 6 শিডিউলত কেতিয়াও ভিচিডিসি উঠি নাযায়। ভিচিডিসিটো সিস্টেমেটিক কৰা হ'ব। তাত নিৰ্বাচন পাতি সকলো দলে অংশগ্ৰহণ কৰিব পাৰা, সকলো জাতিয়ে অংশগ্ৰহণ কৰিব পাৰা আৰু ফাইনেন্স কমিশ্যনৰ পইচা আহিব পাৰা, অডিটিং কৰিব পাৰা, গোটেই সিস্টেমেটিক হ'ব। ভিচিডিসি থাকিবৰ কাৰণে ভিচিডিসি অফিচ বনোৱা হৈছে। ভিচিডিসি থাকিবৰ কাৰণে ভিচিডিসি সেক্ৰেটাৰী এপইণ্টমেণ্ট দিয়া হৈছে। গতিকে ভিচিডিসি থাকিব, অকল বডোলেণ্ডত নহয় গোটেই 6 শিডিউলত থাকিব। আৰু ভিচিডিসিটো উঠাই দিয়াৰ কথা নহয়। ভিচিডিসিটো এক্টিভ কৰিব লাগে, ইটো ফ্ৰী এণ্ড ফেয়াৰ কৰিব লাগে, ট্ৰেইনিং দিব লাগে, মানুহখিনিক ভাল কাম কৰিব লাগে। ভিচিডিসিটো কোনোবা জাতিৰ বস্তু নহয়। ভিচিডিসিটো কোনোবা কিবা এটা জনগোষ্ঠীৰ বিষয় নহয়। ভিচিডিসিত সব জাতি জনগোষ্ঠী সব থাকিব। এইটো পঞ্চায়তী ৰাজটো যেনেকৈ গ্ৰাছৰুট ডেভেলপমেণ্টৰ কাৰণে কৰা কাম। নিৰ্বাচন হ'ব, আপোনালোকে নিৰ্বাচন পাতিব। 125তম যিটো সংবিধান সংশোধনীৰ এটা প্ৰক্ৰিয়া চলি আছে, এই সংবিধানৰ সংশোধনীটো হৈ যোৱাৰ লগে লগে ভিচিডিসিত নিৰ্বাচন হ'ব। কালি মুখ্যমন্ত্ৰী হ'ব পাৰে 10 কোটি তেখেতসকলৰ আছে মেম্বাৰশ্বিপ, আমাৰতো 6 লাখ 7 লাখে আছে। গতিকে এই ক্ষেত্ৰত তেখেতে ক'ব পাৰে। এতিয়া চাওক, পৃথিৱীত কোনো এটা জীৱ জন্তুৰে ইয়াত মানে প্ৰয়োজন নাই এনেকুৱা নহয়, চবৰো প্ৰয়োজন আছে। নিগনিটোতো প্ৰভু গণেশৰ বাহন না, তো আমি যদি প্ৰভু গণেশৰ বাহন হ'ব পাৰোঁ, এইটো কিবা বেয়া কথা হ'ব নেকি? সাৰা হিন্দু মানুহে পূজা কৰে। গতিকে আমাক যদি গণেশজীৰ বাহন কৰি দিছে, প্ৰভু গণেশৰ বাহন কৰি দিছে, আমিতো বহুত গৌৰৱ অনুভৱ কৰিছোঁ। তেতিয়া প্ৰভুৱে ক'ত ঘূৰি উঠিব? প্ৰভুটো উঠি ঘূৰিব লাগিবতো। তো প্ৰভুৰ যদি বাহনটোৱে যদি পয়জন দি মাৰি দিয়ে, প্ৰভু কেনেকৈ ঘূৰিব? প্ৰভুটো ঘূৰিব লাগিব নহয়। তো পূজা কৰে। মহাৰাষ্ট্ৰখনত ইমান ডাঙৰ গণপতি পূজা হয়, গোটেই ভাৰতবৰ্ষত গণপতি পূজা হয়, होता है कि नहीं? महाराष्ट्र में तो गणपति पूजा होता है बहुत बड़ा। तो सुहा को मार देने से गणपति जी कैसे घूमेंगे? हाँ, तो गणपति जी जिंदा रखना पड़ेगा। আৰু বিভিন্ন সাব ডিভিজন আমাৰ জিলা হয়। তো এতিয়া আমাৰ পুৰণি বাক্সা ডিষ্ট্ৰিক্টটো UPPLৰ দুৰ্গ হিচাপে আছিলে, তো এতিয়াও দুৰ্গ হৈছে। আগতকৈ 2-3টা সিট বাঢ়াৰ এটা চান্স আছে। গতিকে তামোলপুৰ মই এটা সমষ্টিত কোৱা নাই, 5টা সমষ্টিত 5টা সমষ্টিয়ে বহুত ভালকৈ আগবাঢ়ি আছে। আৰু 22 তাৰিখত যিটো নিৰ্বাচন হ'ব, মোৰ এনেকুৱা লাগিছে যে 5টা সমষ্টিয়ে UPPLৰ খাতাত আহি যাব।